নমস্কাৰ বন্ধুসকল, আজি পোৱালিৰ 31 দিন হৈছে। দেখিব পাইছে 31 দিন বয়সৰ পোৱালি। দানা পানী খাই আছে। বয়স 31 দিন হৈছে। তাৰপিছত ধুনীয়া হৈছে। একত্ৰিছ দিন বয়সৰ ব্ৰইলাৰ পোৱালি। ফাৰ্মখন দেখাই দিছোঁ গোটেইখন। ইয়াৰ পৰা ইয়ালৈকে গেপ আছে। লাইট এটা লগাই লৈছোঁ কিয়নো বাঁহ তল আছে, এইপিনে বাঁহ গছ আছে এইটো চাইডে। অলপ পোহৰটো নপৰে আৰু। মই কি মেডিচিন ইউজ কৰিছোঁ আপোনালোকক দেখাই দিছোঁ। এইটো হ'ল এচিটিক এচিড আৰু এচিটিক এচিড দিবই লাগে। তাৰপিছত লগতে এই টেবলেটটো ক্লিনিং টেবলেট, ক্লিন এইটো দিওঁ। তাৰপিছত এইকেইদিন মই লিভাৰ লগাইছোঁ, লিভাৰ বৰ্তন। আৰু কোম্পানীৰ পৰা দিছিল, এইটো নামটো কি আছিল জানো? কোম্পানীৰ পৰা দিছিল হেপাটৰ কেয়াৰ এইটো লগাইছোঁ। লগতে এইকেইটা লিভাৰৰ হয়। তাৰপিছত আৰু এটা দিছিলোঁ জিপৰমিন আৰু বৰ্তন একেলগতে লগাই দিছোঁ। তাৰপিছত এইটো হ'ল পিফ্লক্স। যদি মুৰ্গীবিলাকে অলপ কাহ ধৰিব, কিবা হ'ব, কাহ ধৰিলে মানে এইটো মানে কি কামত ব্যৱহাৰ হয়? CCRD, ইকলা ইনফেকশ্যনৰ কাৰণে এইটো মানে বেষ্ট কাম কৰে আৰু পিফ্লক্স। এইটো কোম্পানীৰ পৰা পোৱা যায়। মই প্ৰিমিয়াম 6 ফিট কোম্পানীত কৰি আছোঁ। এই দেখাইছোঁ। মই সৰু হৈ থাকোঁতে অষ্টবেগ খুৱাইছিলোঁ। যেতিয়া নেকি পোৱালি আছিল তেতিয়া 15 দিন, 10ৰ পৰা 15 দিনৰ ভিতৰত মানে অষ্টবেগ আৰু ইয়াৰ লগত ভিমাইল এড কৰি পিনে পোৱালিবিলাকক দিছিলোঁ।